মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ৪৫ বিধ গছ-গছনিৰ নাম অসমীয়া আৰু ইংৰাজীত তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। এক, চেগুন। ইংৰাজীত কোৱা হয় টিক। দুই, বট গছ। ইংৰাজীত কোৱা হয় বানিয়ান ট্ৰী। তিনি, কদম। ইংৰাজীত কোৱা হয় কেইন। চাৰি, আহঁত। ইংৰাজীত কোৱা হয় পিপল ট্ৰী। পাঁচ, আম গছ। ইংৰাজীত কোৱা হয় মেংগো ট্ৰী। ছয়, সোণাৰু। ইংৰাজীত কোৱা হয় গল্ডেন শ্বাৱাৰ ট্ৰী। সাত, দেৱদাৰু। ইংৰাজীত কোৱা হয় মাষ্ট ট্ৰী। আঠ, কল গছ। ইংৰাজীত কোৱা হয় বানানা ট্ৰী। ন, পমা। ইংৰাজীত কোৱা হয় ইণ্ডিয়ান মাহোগেনি। ১০, নিম গছ। ইংৰাজীত নিম বুলিয়ে কোৱা হয়। ১১, নাৰিকল গছ। ইংৰাজীত কোৱা হয় কোকোনাট ট্ৰী। ১২, কঁঠাল গছ। ইংৰাজীত কোৱা হয় জেকফ্ৰুট ট্ৰী। ১৩, কৃষ্ণচূড়া। ইংৰাজীত কোৱা হয় গুলমোহাৰ। ১৪, পলাশ। ইংৰাজীত কোৱা হয় ফ্লেম অফ দ্য ফৰেষ্ট। ১৫, মদাৰ। ইংৰাজীত কোৱা হয় ইণ্ডিয়ান কোৰেল। ১৬, ওক গছ। ইংৰাজীত কোৱা হয় ওক ট্ৰী। ১৭, শিমলু। ইংৰাজীত কোৱা হয় ৰেড চিল্ক কটন। ১৮, তেতেলী গছ। ইংৰাজীত কোৱা হয় টামাৰিন ট্ৰী। ১৯, শাল গছ। ইংৰাজীত কোৱা হয় শাল ট্ৰী। ২০, অগৰা। ইংৰাজীত কোৱা হয় কমন কুকলেবাৰ। ২১, এজাৰ। ইংৰাজীত কোৱা হয় প্ৰাইড অফ ইণ্ডিয়া। ২২, তামোল গছ। ইংৰাজীত কোৱা হয় বেটেলনাট ট্ৰী। ২৩, গমাৰি। ইংৰাজীত কোৱা হয় গামহাৰ ট্ৰী। ২৪, বাঁহ গছ। ইংৰাজীত কোৱা হয় বেম্বো ট্ৰী। ২৫, অৰ্জুন গছ। ইংৰাজীত কোৱা হয় অৰ্জুন ট্ৰী। ২৬, চন্দন। ইংৰাজীত কোৱা হয় চাণ্ডাল উড।
27 শিহু গছ ইংৰাজীত কোৱা হয় ইণ্ডিয়ান ৰ'জ উড 28 আপেল গছ ইংৰাজীত কোৱা হয় এপল ট্ৰী 29 ছটিয়না ইংৰাজীত কোৱা হয় ডেভিলছ ট্ৰী 30 মধুৰী আমৰ গছ ইংৰাজীত কোৱা হয় গুৱাভা ট্ৰী 31 নাহৰ ইংৰাজীত কোৱা হয় কবৰা চেফ্ৰন 32 জলফাই গছ ইংৰাজীত কোৱা হয় অলিভ ট্ৰী 33 পাইন গছ ইংৰাজীত কোৱা হয় পাইন ট্ৰী 34 পপলাৰ গছ ইংৰাজীত কোৱা হয় পপলাৰ ট্ৰী 35 বকুল গছ ইংৰাজীত কোৱা হয় বুলেট উড ট্ৰী 36 খেজুৰ গছ ইংৰাজীত কোৱা হয় বেট ট্ৰী 37 জামু গছ ইংৰাজীত কোৱা হয় জাম বলেন ট্ৰী 38 শিলিখা গছ ইংৰাজীত কোৱা হয় ব্লেক মাইৰু বালান ট্ৰী 39 ঔটেঙা গছ ইংৰাজীত কোৱা হয় এলিফেণ্ট এপল ট্ৰী 40 হুলুং গছ ইংৰাজীত কোৱা হয় হলং ট্ৰী 41 তিতা চপা ইংৰাজীত কোৱা হয় তিতা চপা 42 বনচুম গছ ইংৰাজীত কোৱা হয় বনচুম 43 ৰাধাচূড়া ইংৰাজীত কোৱা হয় পিংক সাৱাৰ ট্ৰী 44 লেটেকু গছ ইংৰাজীত কোৱা হয় বাৰ্মছ গ্ৰেপছ ট্ৰী 45 বেল গছ ইংৰাজীত কোৱা হয় উড এপল ট্ৰী